শিক্ষকৰ অভাৱ। এনেকুৱা বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে, কিন্তু ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুসৰি সেই বিদ্যালয়ত আন্তঃগাঁথনিৰ অভাৱ। আমাৰ তামোলপুৰ জিলাতে আছে। তামোলপুৰ জিলাত এনেকুৱা বহু বিদ্যালয়ৰ কথা আমি জানো, বহু বিদ্যালয়ৰ কথা আমি গম পাওঁ, যিবোৰ বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক নাই, প্ৰয়োজনীয় শিক্ষকৰ অনুপাতে ছাত্ৰ ছাত্ৰীৰ অভাৱ, ছাত্ৰ ছাত্ৰীৰ অভাৱৰ অনুপাতে শিক্ষকৰ অভাৱ। এই সমস্যাবোৰৰ কথা আমি নিতান্তই এই অনুষ্ঠানবোৰত পাতিব লাগিব। আৰু এই অনুষ্ঠানবোৰত এইকাৰণে পাতিব লাগিব যে ৰজা ঘৰিয়ালৈ এনেকুৱা ধৰণৰ এটা বাৰ্তা আমি প্ৰেৰণ কৰিব লাগে যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে যি ধৰণে অধ্যয়ন কৰি ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীৰ মুখলৈ চাই ৰজা ঘৰিয়াই এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। তামোলপুৰত শিক্ষানুষ্ঠানৰ অভাৱ। তামোলপুৰৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ আন আন প্ৰান্তলৈ গৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল বাহিৰলৈ গৈছে, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকল বাহিৰলৈ গৈছে, সকলো গৈছে। আমাৰ জিলাখনত সেই ধৰণৰ শিক্ষানুষ্ঠান কিয় গঢ়ি উঠা নাই, যাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বাহিৰলৈ যাব লগা হৈছে? আপোনালোকে সকলোৱে জানে এইবাৰ বিজ্ঞান শাখাত তামোলপুৰ জিলা অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আপোনালোকে সকলোৱে জানে এইবাৰ কলা শাখাত অসমৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে তামোলপুৰ জিলা। কিন্তু বিজ্ঞান শাখাত পঢ়িবৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি ধৰণৰ সমস্যাত জৰ্জৰিত হৈ আছে, কি ধৰণৰ সমস্যাত দিন পাৰ কৰিছে, কি ধৰণৰ দুৰ্ভাৱনাত আমাৰ অভিভাৱক অভিভাৱিকাসকলে দিন পাৰ কৰিছে, এই কথা কিন্তু ৰজা ঘৰিয়াৰ বোধগম্য হোৱা নাই। আৰু তামোলপুৰ জিলা গঠন হোৱাৰ পৰা এতিয়ালৈ তামোলপুৰ জিলাত বিজ্ঞান শিক্ষা অধ্যয়ন কৰাৰ কাৰণে উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান স্থাপন কৰা হোৱা নাই। আমি আজি অভিনন্দন অনুষ্ঠানৰ জৰিয়তে ৰজা ঘৰিয়াক আহ্বান জনাব খুজিছো, তামোলপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে, তামোলপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে নিজৰ একান্ত চেষ্টাৰ বলত, কষ্টৰ বলত ছাত্ৰ ছাত্ৰীসকলক ৰিজাল্ট দিয়াবলৈ সক্ষম হৈছে। তামোলপুৰীয়া ছাত্ৰ ছাত্ৰীৰ মুখলৈ চাই তামোলপুৰত বিজ্ঞান শিক্ষা পঢ়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষানুষ্ঠান স্থাপন কৰিব লাগে। তামোলপুৰত বিজ্ঞান শিক্ষানুষ্ঠান স্থাপন কৰিবলৈ আমি ৰজা ঘৰিয়াক এই অভিনন্দন অনুষ্ঠানৰ জৰিয়তে আহ্বান জনাইছো। চৰকাৰী শিক্ষা খণ্ডৰ যি অৱস্থা বৰ্তমান অত্যন্ত পুতৌ লগা অৱস্থা। এতিয়া মধ্যবিত্ত শ্ৰেণীৰ মানুহে এটা কথা মতিয়ন কৈছে যে ছাত্ৰ ছাত্ৰীসকলক ভাল শিক্ষানুষ্ঠান দিবলৈ হলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিব লাগিব। চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি কৰাই দিবলৈ কোনো অভিভাৱক অভিভাৱিকাৰ মনে আজিকালি নকয়। কিয় নকয়? এটা ব্যাপক শিক্ষা বিভাগ আছে, এটা ব্যাপক শিক্ষা বিভাগৰ এটা ব্যাপক বাজেট আছে। এই বাজেট থকাৰ পিছতো আমাৰ অভিভাৱক অভিভাৱিকা বা আমাৰ